মই এজন শিক্ষক হম নে মই এজন চিকিৎসক হম নে মই এজন অভিযন্তা হম নে মই এজন বেংকৰ বিষয়া হম নে মই এজন প্ৰশাসনীয় বিষয়া হম এইটো এটা কিন্তু অৰ্থনৈতিক সিদ্ধান্তই হয় ঠিক সেইদৰে মই পঢ়া শুনা কৰিম নে নকৰিম মই ঘৰ এটা বনাম নে নবনাম ঘৰ এটা বনাবৰ কাৰণে মই এটা ঋণ লম নে নলম মই এখন গাড়ী কিনিম নে নিকিনিম গতিকে দিনটোত আমি বিভিন্ন ধৰণৰ অৰ্থনৈতিক সিদ্ধান্ত লওঁ আৰু এই সিদ্ধান্তবোৰ আমি কেনেদৰে লওঁ আৰু কি ধৰণে ললে আমি আটাইতকৈ লাভৱান হ'ব পাৰো সেই কথাবোৰকে আমি অৰ্থনীতি বিজ্ঞানত শিকাওঁ ঠিক তেনেদৰে আমি এখন দেশৰ অৰ্থনীতিৰ কথা যেতিয়া ভাবো আমাৰ যিবোৰ অৰ্থনৈতিক বিষয় থাকে অৰ্থনৈতিক যিবিলাক সমস্যা থাকে বা অৰ্থনৈতিক কথা যিবিলাক থাকে যেনে দেশখনৰ বাজেট দেশখনৰ আৰ্থিক বিকাশ দেশখনত নিবনুৱাৰ সমস্যা এইবিলাক কথা আমি পদ্ধতিগতভাৱে অধ্যয়ন কৰোঁ কিন্তু আটাইবিলাক অধ্যয়ন আৰু অৰ্থনীতিৰ বিভিন্ন ধৰণৰ ভাগ আছে যেনে লেবাৰ ইকনমিক্স ইন্টাৰনেশ্যনেল ইকনমিক্স হেল্থ ইকনমিক্স পাব্লিক ইকনমিক্স ৰিজনেল ইকনমিক্স এনভাইৰনমেণ্টেল ইকনমিক্স এগ্ৰিকালচাৰেল ইকনমিক্স ইণ্ডাষ্ট্ৰিয়েল ইকনমিক্স বিহেভিয়াৰেল ইকনমিক্স এক্সপেৰিমেণ্টেল ইকনমিক্স সো আজিকালি অৰ্থনীতিৰ বহুত ভাগ ইকনমেট্ৰিক্স কিছুমানত তত্ত্বগত কথাবোৰ বেছিকৈ কোৱা হয় আৰু কিছুমানত তত্ত্বগত নহয় আমাৰ যিবিলাক আমাৰ পৰিসংখ্যা যিবিলাক ব্যৱহাৰ কৰি কৰা যিবিলাক গৱেষণা বা যিবিলাক যি ধৰণৰ জ্ঞান সেই জ্ঞানবিলাকৰ কথা শিকোৱা হয় আৰু এই যিবিলাক আমাৰ শিক্ষণ এই শিক্ষণৰ জৰিয়তে আমি কি কৰোঁ যে আমাক আসলতে আমি কেনেকৈ চিন্তা কৰিব লাগে বা চিন্তা কৰিব পাৰোঁ সেই কথাটো শিকোৱা হয় আৰু সেই যেটো আমাৰ দক্ষতা আমাৰ যেটো স্কিল আমি চিন্তা কৰাৰ যেটো স্কিল অৰ্থনীতি বিষয়টো অধ্যয়ন কৰাৰ জৰিয়তে আমি আহৰণ কৰোঁ সেই আহৰণ কৰা সেই দক্ষতাটো বা সেই স্কিলটো একবিংশ শতিকাৰ যিখন কৰ্মসংস্থানৰ যিখন বজাৰ বা কৰ্মসংস্থানৰ যিখন জগত সেই জগতখনত অতিকৈ গুৰুত্বপূৰ্ণ সেইটো লাগিলে আপুনি বিত্তীয় অনুষ্ঠানতেই কাম কৰক চৰকাৰৰ কাৰণেই কাম কৰক নতুবা আজিকালিৰ যিবিলাক অতি প্ৰযুক্তিবিদ্যাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে আইটি সেক্টৰ বুলি যেটো কোৱা মানে তথ্য প্ৰযুক্তিৰ যিবিলাক অনুষ্ঠান আছে এই ধৰক গুগল ফেসবুকো এটা তেনেকুৱা বা মাইক্ৰসফট এইবিলাক যিবিলাক তথ্য প্ৰযুক্তিৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহতো আনকি আমি আসলতে আমাৰ সেই দক্ষতাটো মানে চিন্তা কৰাৰ যেটো দক্ষতা ইংৰাজীত কেতিয়াবা আমি ক্ৰিটিক্যাল থিংকিং বুলি কওঁ সেই ক্ৰিটিক্যাল থিংকিংৰ যদি দক্ষতাটো আমি অৰ্থনীতি বিজ্ঞান পঢ়াৰ লগে লগে আহৰণ কৰোঁ তেতিয়া হলে মোৰ বুধেৰে আপোনালোকে যিকোনো বৃত্তিলৈকে যাব পাৰে কাৰণ আজিৰ জগতখনত অৰ্থনীতি বিষয় পঢ়া বা অৰ্থনীতিৰ ছাত্ৰসকলে কি ধৰণৰ বৃত্তি গ্ৰহণ কৰে বা বৃত্তি তেওঁলোকক কি ধৰণৰ বৃত্তিৰ কাৰণে নিয়োগ কৰা হয় সেই কথাটো যদি চোৱা যায় তেতিয়া হলে আপুনি দেখিব যে বিভিন্ন ক্ষেত্ৰত তেওঁলোক নিয়োজিত হৈ আছে কিছুমান যায় বৃত্তীয় অনুষ্ঠান হেতুটো সাধাৰণ কথা হেতু আপোনালোক সকলোৱে জানে যে বেংকত বা ইন্স্যুৰেন্স কোম্পানীত বা আন ষ্টক মাৰ্কেটত সেইবিলাক যিবিলাক বৃত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকত অৰ্থনীতিৰ জ্ঞান থাকিলে আপোনালোকে নিয়োজিত হ'ব পাৰে সৰকাৰি খণ্ডত বিভিন্ন ধৰণৰ প্ৰশাসনীয় বিষয়া হ'বৰ কাৰণে কোনো এটা বিষয় বুলি কথা নহয় গতিকে অৰ্থনীতি পঢ়িলেও তেওঁলোকে প্ৰশাসনীয় বিষয়া হ'ব পাৰে ঠিক তেনেকৈ সৰকাৰৰ ভিতৰত অৰ্থনীতিৰ জ্ঞান থকা কিছুমান মানুহক লোৱা হয় মই অলপ আগতে ইণ্ডিয়ান ইকনমিক সাৰ্ভিসৰ কথা কৈছো যেটো ভাৰতীয় অৰ্থনীতি সেৱা বুলি কোৱা হয় হেতু সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা হয় আৰু তাৰ জৰিয়তে নিৰ্বাচন কৰা হয় তাৰ উপৰিও আজিকালি সৰকাৰৰ ঘৰত আৰু কিছুমান তেনেকুৱা বৃত্তি ওলাইছে যিবিলাকত অৰ্থনীতিৰ ছাত্ৰক নিয়োগ কৰা হয় যেনে মই এতিয়া কিছুমান উন্নত দেশৰ উদাহৰণ দিওঁ আৰু সেইবোৰ আমাৰ দেশলৈ লাহে লাহে আহি আছে আজি কিছু বছৰ আগতে ইংলেণ্ডকে ধৰি পৃথিৱীৰ বিভিন্ন দেশত নতুনকৈ হোৱা কিছুমান অৰ্থনীতিৰ গৱেষণাৰ ভিত্তিত এটা নতুনকৈ ডিপাৰ্টমেন্ট এটা খোলা হৈছিল এই ডিপাৰ্টমেন্টৰ নাম হৈছে ডিপাৰ্টমেন্ট অফ নাজ ডেভিড কেমেৰুনে খুলিছিল ইউকে তেনেকে ওবামাৰ দিনত আমেৰিকা যুক্তৰাষ্ট্ৰতো তেনেকুৱা এটা ডিপাৰ্টমেন্ট অষ্ট্ৰেলিয়াত হৈছে এনেকে বহু দেশত এনেকুৱা ডিপাৰ্টমেন্ট খোলা হৈছে তেওঁলোকে কি কৰে
তেওঁলোকৰ কাম বনবোৰ এই অৰ্থনীতিৰ যেটো বিহেভিয়াৰেল ইকনমিক্স বুলি নতুনকৈ ডেভেলপ হোৱা যেটো ভাগ আছে সেই ভাগটোৰ যিবিলাক তত্ত্ব আছে বা ভাগটোৰ যিবিলাক আমি জ্ঞান আহৰণ কৰো সেইবিলাকৰ ভিত্তিত কৰা হয় নাজটো কি এই যেনে কিছুমান চৰকাৰে জনসাধাৰণৰ কাৰণে কিছুমান কাম কৰিবলগীয়া হয় যেনে ধৰক আমি কৰ দিওঁ যিসকল মানুহে কৰ দিয়ে এই কৰ দিয়া কামটো কেতিয়াবা কৰ আমি দিম কৰি থাকোতে দিয়াটো হোৱা উঠি নহয়গে মানে এই 31 মাৰ্চৰ ভিতৰত কৰ দিব লাগিব হ'ব দিম কৰি থাকোতে এনেকুৱা নহয় যে মই কৰ ফাকি দিব ওলাইছো কিন্তু কৰটো এই হ'ব সময় আছে বুলি কৈ থাকোতে হেতু পাৰ হৈ যায় কৰ দিয়া নহয় এতিয়া কি ধৰণৰ মেকানিজম চৰকাৰে কি ধৰণৰ উপায় উলিয়ালে সেই মানুহবিলাকক সময়মতে কৰ দিয়াটো কৰিব পৰা যায় তেনে ধৰণৰ কথা চিন্তা কৰিবৰ কাৰণে আমাৰ বিহেভিয়াৰেল ইকনমিক্সত যিবিলাক কথা আছে বা যিবিলাক আমি জ্ঞান ইতিমধ্যে আহৰণ কৰিছো সেইবিলাকৰ ভিত্তিত এই মানুহবিলাক যিবিলাক অৰ্থনীতিৰ ছাত্ৰক বা অৰ্থনীতিৰ গৱেষকক এই বিভাগবিলাকত নিয়োজন কৰা হয় তেওঁলোকৰ জৰিয়তে সেই কামবোৰ কৰা হয় গতিকে আজিকালি এই দেশবিলাকত তেনেকুৱা কিছুমান ডিপাৰ্টমেন্ট হৈছে আৰু সেইবোৰ মোৰ বুধেৰে আমাৰ নিচিনা দেশতো অনতি পলমে আৰম্ভ হ'ব আৰু আৰম্ভ হলে আপোনালোকৰ কাৰণে বহু ধৰণৰ সুবিধা ওলাব অৱশ্যে এতিয়াও আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় বিলাকত বিহেভিয়াৰেল ইকনমিক্সৰ ঠিক আৰম্ভ হোৱা নাই কিছুমান খুব মুষ্টিমেয় কিছুমান বিশ্ববিদ্যালয়ত হয়তো দুই এটা শ্ৰেণী পঢ়োৱা হয় কিন্তু বেছিভাগ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়তে পঢ়োৱা হোৱা নাই কিন্তু আপোনালোকে যদি পঢ়িবলে বাহিৰলে ওলাই আহে তেতিয়া মোৰ বুধেৰে আপোনালোকেও সেই সুবিধাটো পাব আৰু সেই সুবিধাটো গ্ৰহণ কৰিব পাৰিব আন এটা ভাগ যেটো ভাগত এতিয়া অৰ্থনীতিৰ ছাত্ৰসকলক খুবকৈ নিয়োগ কৰা হয় হেতু হৈছে এই যিবিলাক আইটি কোম্পানী মই কলো যেটো তথ্য প্ৰযুক্তিৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠান আছে সেই উদ্যোগ প্ৰতিষ্ঠানসমূহতো অৰ্থনীতিৰ ছাত্ৰ বা অৰ্থনীতিবিদক নিয়োগ কৰা হয় যেনে ইয়াহুৱে ব্লগ বা গুগলে ব্লগ বা মাইক্ৰসফটে ব্লগ এইবিলাক ডাঙৰ যিবিলাক তথ্য প্ৰযুক্তিৰ উদ্যোগ প্ৰতিষ্ঠান আছে সেইবিলাকত একজন চিফ ইকনমিষ্ট থাকে আৰু তেওঁৰ তলত বহুত অৰ্থনীতিৰ ছাত্ৰ-ছাত্ৰীক মকৰল কৰা হয় কিয় কৰা হয় সমস্যাটো এখিতে আজিকালি তথ্য প্ৰযুক্তিৰ কাৰণে আপোনালোকে এতিয়া ফেসবুক ব্যৱহাৰ কৰে কোনবাই টুইটাৰ কৰে ইনষ্টাগ্ৰাম কৰে বা দিনটোৰ বেছিভাগ সময়ে আপোনালোকে যেটো এই স্মাৰ্টফোনটো আমি ব্যৱহাৰ কৰাৰ ফলত হয় কি এই তথ্য প্ৰযুক্তিৰ কোম্পানী বা উদ্যোগ বিলাকে আমাৰ সম্পৰ্কে বহু ধৰণৰ তথ্য তেওঁলোকে সংগ্ৰহ কৰে এই ৰাতিপুৱা উঠি যদি আপুনি সদায় যদি ফেসবুক চাইছে সেই কথাটো কিন্তু আপোনাৰ মেচিনটোৱে আপোনাৰ যন্ত্ৰটোৱে লক্ষ্য কৰি থাকে হেতু এটা ডেটা হেতু এটা তথ্য ঠিক তেনেকৈ আপুনি দিনটোত যদি 3-4 বাৰ বলে কিবা অনলাইন বস্তু কিনিব খুজিছে সেই বস্তুটো কিন্তু সেই মেচিনটোৱে লক্ষ্য কৰি থাকে বা তেনেকৈ আপুনি হয়তো বহুত কিছুমান বিশেষ ধৰণৰ খবৰ বা বাতৰিত আপুনি লাইক দিয়ে সেই লাইক দিয়াটো কিন্তু এই যিবিলাক প্ল্যাটফৰ্ম আছে বা যিবিলাক উদ্যোগ আছে সেইবিলাকে কিন্তু লক্ষ্য কৰি থকাৰ ফলত হয় কি সেইবিলাকৰ এটা ডেটাবেস মানে এটা তথ্যৰ ভাণ্ডাৰ এটা হয় আৰু পৃথিৱীত ইমান তথ্য এতিয়া গোট খাইছে পৃথিৱীখনত 7 বিলিয়নতকৈ বেছি মানুহ আছে 700 কোটিতকৈ মানুহ বেছি আছে ইমান মানুহবিলাকৰ 700 কোটিয়ে বাৰু এইবিলাক ব্যৱহাৰ নকৰে কিন্তু তাৰ যদি এটা অংশও যদি ব্যৱহাৰ কৰে এই ধৰক 10% মানুহেও যদি ব্যৱহাৰ কৰে সেই 10% মানুহৰ প্ৰতিদিন প্ৰতি মুহূৰ্তৰ যিবিলাক তথ্য সেই তথ্যবিলাক অসংখ্য তথ্য প্ৰযুক্তিৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠান বা যিবিলাক ইঞ্জিনিয়াৰ যিবিলাকে সেইবিলাক বস্তু বনায় তেওঁলোকে তথ্যবিলাক আহৰণ কৰে তেওঁলোকে তথ্যবিলাক সংগ্ৰহ কৰে কিন্তু সেই তথ্যৰে কি কৰিব লাগে সেই কামটো তেওঁলোকে নাজানে আৰু সেই কি কৰিব লাগে বা কি কৰিলে তেওঁলোকে ব্যৱসায় কৰিব পাৰে বা কি কৰিলে তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰত কিবা এটা কাম কৰিব পাৰে বা অন্য ধৰণে মানুহক বা মানুহৰ স্বাস্থ্য সম্পৰ্কে কিবা এটা ভাল বস্তু উলিয়াব পাৰে এই কথাবিলাক তেওঁলোকে নাজানে তেওঁলোকে তথ্য সংগ্ৰহ কৰে কিন্তু তেওঁলোকে নাজানে হেতু ক'ত ব্যৱহাৰ কৰিব পাৰি বা মানুহৰ কল্যাণৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি
আৰু সেই কথাটো জানিবৰ কাৰণে তেওঁলোকে অৰ্থনীতিৰ ছাত্ৰ বা অৰ্থনীতিৰ গৱেষকসকলক তেওঁলোকে নিয়োগ কৰে আৰু নিয়োগ কৰি তেওঁলোকৰ পৰা জানি লয় যে সেই যিবোৰ তথ্য সংগ্ৰহ কৰা হয় সেই তথ্যবোৰ কি ধৰণে মানুহৰ কল্যাণ বা ব্যৱসায় ভিত্তিত ব্যৱহাৰ কৰিব পৰা যায় কাৰণ আমি সমাজ অধ্যয়নৰ বা সমাজ বিজ্ঞানৰ ছাত্ৰ হিচাপে আমি মানুহৰ যিবিলাক ব্যৱহাৰ আমি মানুহৰ যিবিলাক মানুহে কেনেকৈ চিন্তা কৰে মানুহে কি কি কাম কৰে নিজৰ প্ৰাত্যহিক জীৱনত অৰ্থনৈতিক জীৱনত সেই কথাবিলাক আমি অধ্যয়ন কৰোঁ আৰু তেওঁলোকে ভাবে যে আমাৰ এই সম্পৰ্কে বেছ ভাল জ্ঞান আছে আৰু সেই জ্ঞানটো তেওঁলোকে ব্যৱহাৰ কৰিব খোজে গতিকে এই যেটো বিগ ডেটা বুলি কয় বিগ ডেটা মানে বহুত এই ডেটাবিলাক যে তথ্যবিলাক সংগ্ৰহ কৰে এই বিগ ডেটাৰ যেটো এনালিসিস হয় এই এনালিসিসটোত অৰ্থনীতিৰ ছাত্ৰ বহুত নিয়োজিত হয় গতিকে আপোনালোকে অৰ্থনীতি পঢ়োতে আজিকালি দুটামান বস্তু বা দুটামান কথা লগতে পঢ়ি যাব লাগে বা লগতে শিকি যাব লাগে একোটা অতিৰিক্ত দক্ষতা হিচাপে যেনে ধৰক এই কম্পিউটাৰ কেনেকে ব্যৱহাৰ কৰিব লাগে কম্পিউটাৰ ব্যৱহাৰ কৰোঁতে আপোনালোকে যদি অলপ জানে কেনেকে প্ৰগ্ৰেমিং কৰিব লাগে বা কেনেকে কোডিং কৰিব লাগে তেতিয়া হেতু এটা খুব ভাল দক্ষতা সেই দক্ষতাটোৰ জৰিয়তে আপুনি এনেকুৱা যিবিলাক কাম বা কৰ্মসংস্থান আছে সেই কৰ্মসংস্থানবোৰ আপুনি পাব পাৰে ঠিক তেনেকে সো কোডিং টু এটা খুব গুৰুত্বপূৰ্ণ কথা আজিকালি আমাৰ যেটো অৰ্থনীতিৰ পাঠ্যক্ৰমত আপোনালোকে পৰিসংখ্যা শিকিব লাগে হেতু খুব ভালকে শিকাটো দৰকাৰ বহুতে আপত্তি কৰে অভিযোগ কৰে যে আমাৰ অৰ্থনীতিৰ যেটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমটো বহুত বেছি পৰিমাণে মানে পৰিসংখ্যা অংক এইবিলাক হৈছে নেকি কিন্তু সেই পৰিসংখ্যা অংকবিলাক আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কিছুমান কাৰণ আছে এই কাৰণবিলাক মই ইতিমধ্যে দুই এটা কাৰণ কলো কাৰণ আপুনি যদি সেই পৰিসংখ্যা বিজ্ঞান ভালকে নেজানে বা আপুনি যদি অলপ কোডিংৰ কাম নাজানে তেতিয়া হলে আপুনি এই যিবিলাক নতুনকে সুবিধা ওলাইছে এই সুবিধাবিলাক আমি গ্ৰহণ কৰিব নোৱাৰো আৰু গ্ৰহণ কৰিব নোৱাৰিলে আমাৰ নিজৰ লোকচান আৰু সেই কাৰণে মই ভাবো যে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নহলেও কিছুমান কথা আমি আজিকালি ইন্টাৰনেটৰ জৰিয়তে বহু কথাই শিকিব পাৰো এতিয়া কোনবাই যদি পাইথন প্ৰগ্ৰামিং কেনেকৈ কৰিব লাগে কোডিং কেনেকৈ কোডিং কৰিব লাগে ৱেব ক্ৰলাৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে সৰু যিবিলাক টেক্সট এনালিটিক্সৰ যিবিলাক পদ্ধতি থাকে সেই পদ্ধতিবিলাক কেনে সেইবিলাক আসলতে আপুনি যদি নিজে অকমান চেষ্টা কৰে সেইবিলাক চেষ্টা আপুনি শ্ৰেণী কোঠাত নিহিকিলেও আমি ইন্টাৰনেটৰ জৰিয়তে আমি হেবোৰ কথা বহু কথা শিকিব পাৰো এইবোৰ জ্ঞান আমি আহৰণ কৰিব পাৰো আজিকালি কিছুমান বিনামূলীয়া পাঠ্যক্ৰমো আসলতে ইন্টাৰনেটত উপলব্ধ হয় গতিকে মই ভাবো যে আপোনালোকে অৰ্থনীতি বিজ্ঞান পঢ়াৰ লগে লগে অৰ্থনীতিৰ সূত্ৰ অৰ্থনীতিৰ তত্ত্ব অৰ্থনীতিৰ তথ্য এইবিলাক শিকাৰ লগে লগে এই এনেকুৱা দক্ষতা কিছুমানো আহৰণ কৰিব লাগে পৰিসংখ্যাটো ভালকে জানিব লাগে পৰিসংখ্যা বিজ্ঞান আৰু তাৰ লগতে হৈছে যিবিলাক কম্পিউটাৰ যেটো টেকনলজি সেই টেকনলজিটো অলপ ভালকৈ জানিব লাগে আৰু আজিকালি আসলতে চাবলৈ গলে প্ৰযুক্তিবিদ্যাটো খুবেই সহজ হৈ পৰিছে প্ৰযুক্তি যেনেকে প্ৰযুক্তিৰ উৎকৰ্ষ হৈছে এই উৎকৰ্ষ হোৱা ধৰণটো বহুত ইউজাৰ ফ্ৰেন্ডলি মানে আপুনি যদি নিজৰ মগজটো অকমান পদ্ধতিগতভাৱে চিন্তা কৰে তেতিয়া হলে আপুনি এই প্ৰযুক্তি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই ব্যৱহাৰটো খুব সহজেই নিজে শিকিব পাৰি আৰু মই যে মোৰ যাত্ৰাটোৰ কথা কলো এই যাত্ৰাটোত আসলতে মই কম্পিউটাৰ প্ৰথমে চাগে চুই পাইছো 1992 চন মানত তেতিয়া ইন্টাৰনেটৰ মানে জন্ম প্ৰায় হৈছেহে 91 চনত ইন্টাৰনেটৰ প্ৰথম জন্ম ইন্টাৰনেট তেতিয়া ব্যৱহাৰ কৰিব পৰা নাছিল কি কম্পিউটাৰত তেতিয়াৰ দিনত উইন্ডোজ নাছিলে তেতিয়া DOS সিস্টেম আছিল তাতে আমি লোটাস 123 মই নেশনাল ইনষ্টিটিউট অফ পাব্লিক ফাইনেন্স এণ্ড পলিচিত কাম কৰিছিলো মোৰ এটা কাম আছিল ডেটা এন্ট্ৰি গতিকে হেবোৰ কিতাপবিলাকত থকা সংখ্যাবিলাক মই এক্সেল নহয় তেতিয়া হেতু লোটাস 123 বুলি কৈছিলে তাতে হেবোৰ ইনপুট কৰিব লাগে আৰু তাত তেতিয়া কোনো ট্ৰেইনিংৰ কথা নাছিল ট্ৰেইনিং মই কোনো দিনে লোৱা নাছিলো
প্ৰথম দিনাখনেই কম্পিউটাৰৰ সন্মুখত বহুৱাই দিলে তাতে এজন মানুহ থাকে মানে যিজনে কম্পিউটাৰ ল্যাবটো চোৱা চিতা কৰে তেওঁ দুটামান বস্তু শিকাই দিলে তাৰ পিছত নিজে শিকা হয় নিজে শিকিব কিয় পাৰিলো বা আনেও পাৰিছিলে কাৰণ এই গোটেই যেটো প্ৰযুক্তি সেই প্ৰযুক্তিটো খুব ইনটুইটিভ মানে আমাৰ যদি এটা লজিক্যাল মাইন্ড এটা যদি থাকে আমাৰ যদি যুক্তিৰে আমি কথাবিলাক চাব পৰা আমাৰ এটা দক্ষতা থাকে তেতিয়া হলে মই ভাবো যে যিকোনো প্ৰযুক্তি এইবিলাক যে আমি যে ব্যৱহাৰ কৰি থাকো এই প্ৰযুক্তিবিলাক খুব সহজেই আহৰণ কৰিব পাৰি বা সহজেই শিকি ল'ব পাৰি সেইকাৰণে মই নাভাবো যে আপোনাক শ্ৰেণী কোঠাতেই এইবিলাক কেনেকে কোডিং কৰিব লাগে কেনেকে পাইথন প্ৰগ্ৰামিং কৰিব লাগে বা আৰত কেনেকে এটা প্ৰগ্ৰাম লিখিব লাগে হেবিলাক কথা মই নাভাবো যে ক্লাছৰুমত সকলো কথা এটা কৈ শিকাব লাগে আপোনাৰ হেতু আগ্ৰহ থাকিলে আপুনি নিজে শিকিব আৰু এইবোৰ যিমানেই শিকিব হিমানে আপোনাৰ যিখন এই কৰ্মসংস্থানৰ বজাৰ এই বজাৰখনত আপোনাৰ সফলতা হিমানেই বেছিকৈ আহিব গতিকে মই এই অলপ আগতে যেটো কথা কলো বিহেভিয়াৰাল ইকনমিক্সৰ মই নাজ্যৰ কথা কলো মই বিগ ডেটাৰ কথা কলো এইবিলাক অলপ নতুন ধৰণৰ কৰ্মসংস্থান পশ্চিমৰ দেশবিলাকত এইবিলাক বহু বেছি পৰিমাণে হৈছে কিন্তু আমাৰ দেশতো লাহে লাহে এইবিলাক আহি আছে ইতিমধ্যে কিছুমান আহিছে আৰু এই আহি থকা বিলাকৰ যদি আপুনি সম্পূৰ্ণ সুযোগ লব বিচাৰিছে তেতিয়া হলে আপুনি তাক নিজকে প্ৰস্তুত কৰি লব লাগিব আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় বিলাক সদায় অকমান পিছত থাকে এটা উদ্যোগ খণ্ডত বা অৰ্থনীতিত ঘটনাবিলাক হৈ থাকে কিন্তু আমাৰ পাঠ্যক্ৰম বিলাক অলপ পিছ পৰি থাকে গতিকে পাঠ্যক্ৰমত এইবিলাক অন্তৰ্ভুক্ত কৰি আমাক শিকাবলৈ আৰু হয়তো কেইবছৰমান লাগিব কিন্তু যিসকলৰ নিজৰ হে আগ্ৰহটো উৎসাহটো আৰু নিজৰ হেই যেটো ইনিচিয়েটিভটো থাকিব তেওঁলোকে মই ভাবো যে তেওঁলোকে ইয়াত সফলতা লাভ কৰিব পাৰিব আৰু কিছুমান অৰ্থনীতিৰ ছাত্ৰৰ কাৰণে কৰ্মসংস্থান আছে আমি সাধাৰণতে নেভাবো কিন্তু খুবেই দৰকাৰী এতিয়া ধৰক ভাৰতবৰ্ষত 1991 চনৰ পিছত আমি বজাৰ অৰ্থনীতিৰ যেটো অৰ্থনৈতিক গাঁথনি সেই অৰ্থনৈতিক পদ্ধতিটো আমি বজাৰ অৰ্থনীতিৰ এটা অৰ্থনৈতিক গাঁথনি এটা বাছি লৈছো আৰু সম্পূৰ্ণৰূপে সকলো খণ্ডতে সমানে বজাৰ অহা নাই যদিও লাহে লাহে কিন্তু বহু পৰিমাণে এতিয়া আমাৰ যিবিলাক অৰ্থনৈতিক লেনদেন ব্যৱসায়িক লেনদেন হেবিলাক কিন্তু এই যেটো বজাৰ অৰ্থনীতিৰ যিবিলাক নীতি তত্ত্ব হেবিলাক মানি চলে এটা বজাৰ অৰ্থনীতিত আৰু কিছুমান তেনেকুৱা কাম থাকে যিবিলাকত অৰ্থনীতিৰ জ্ঞান অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰৰ কাৰণে কিছুমান সুবিধা ওলায় যেনে ধৰক দেশৰ অৰ্থনীতিত উদ্যোগ প্ৰতিষ্ঠানৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ আইন কানুনৰ কথা কিছুমান আহে আমি কৰ্পোৰেট লৰ কথা জানো যিবিলাক আইন কানুনে এই যিবিলাক কোম্পানী যিবিলাক উদ্যোগ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠান বিলাকৰ ওপৰত বলবৎ কৰা হয় বা যিবিলাক আইন কানুনৰ দ্বাৰা আমি বা আমাৰ চৰকাৰে উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব বিচাৰে এক ধৰণৰ নিয়ন্ত্ৰণ ৰাখিব বিচাৰে যাতে তেওঁলোকে অত্যধিক কিছুমান সুবিধা নলয় যিবিলাক উপভোক্তা আছে বা সাধাৰণ মানুহবিলাকৰ অপকাৰ নকৰে বা তেওঁলোকৰ যিসকল কৰ্মচাৰী থাকে সেই কৰ্মচাৰীসকলৰ যাতে ক্ষতি সাধন নহয় কাৰণ এটা উদ্যোগ প্ৰতিষ্ঠান বা এজন উদ্যোগপতিৰ তুলনাত এজন সাধাৰণ মানুহ বা এজন সাধাৰণ কৰ্মচাৰী তেওঁৰ ইমান শক্তি নাথাকে গতিকে সেই তেওঁলোকক শক্তি যোগাবৰ কাৰণে এইবিলাক আমাৰ দেশৰ চৰকাৰৰ কিছুমান আইন কানুন থাকে আৰু এই আইন কানুন বিলাকৰ ক্ষেত্ৰত মানে বহু ধৰণৰ অৰ্থনৈতিক কিছুমান অভিধাৰণা কিছুমান ধাৰণা ব্যৱহাৰ কৰা হয় যিবিলাক ব্যাখ্যা কৰিবৰ কাৰণে বা যিবিলাক সাধাৰণকৈ আইনৰ মানুহবিলাকক এই ধৰক উকিলক বা এজন বিচাৰকক বুজাই দিবৰ কাৰণে কিছুমান অৰ্থনীতিৰ এক্সপাৰ্টৰ দৰকাৰ মানে বিশেষজ্ঞৰ দৰকাৰ যেনে ধৰক মই সাধাৰণ উদাহৰণ এটা দিওঁ সাধাৰণতে দেশবিলাকত এনেকুৱা আইন থাকে যিবিলাক একচেটিয়া উদ্যোগ প্ৰতিষ্ঠান থাকে মনোপলি যিবিলাক উদ্যোগ প্ৰতিষ্ঠান থাকে এটা বা দুটা কোম্পানীয়ে থাকে যিবিলাকে গোটেই বজাৰখন নিয়ন্ত্ৰণ কৰে তেওঁলোকৰ বহুত আমি কওঁ যে মাৰ্কেট পাৱাৰ মানে বজাৰৰ শক্তি বহুত থাকে
আৰু তেওঁলোকে ইচ্ছা কৰিলে দাম বঢ়াব পাৰে দাম কমাব পাৰে ৰাইট গতিকে সেই তেনেকুৱা যিবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানৰ যিবিলাক সিদ্ধান্ত সেই সিদ্ধান্তবিলাকে যাতে সাধাৰণ উপভোক্তা বা সাধাৰণ কৰ্মচাৰীৰ সাধাৰণ মানুহৰ যাতে অপকাৰ নকৰে সেইটো নিশ্চিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ আইন থাকে এতিয়া এটা উদ্যোগ প্ৰতিষ্ঠান সেইটো একচেটিয়া উদ্যোগ প্ৰতিষ্ঠান মানে মনোপলি নে এটা কম্পিটিটিভ মানে প্ৰতিযোগিতামূলক প্ৰতিষ্ঠান সেইটো বস্তু কোনে নিৰ্ধাৰণ কৰিব কাৰণ উকিলজনে অৰ্থনীতি পঢ়া নাই তেওঁ হয়তো নাজানে যে মনোপলি মানে কি তেওঁ হয়তো নাজানে যে কম্পিটিটিভ মাৰ্কেট মানে কি মানে প্ৰতিযোগিতামূলক বজাৰ মানে কি বা বিচাৰক যিজনে মানে এই এটা কোনোবাই দিয়া কেছ এটা আবেদন আদালতত দিয়া কিবা এটা গোচৰ সেই গোচৰটোৰ যিজনে শুনানি ল'ব সেই শুনানি লোৱা যিজন বিচাৰক সেই বিচাৰকজনে হয়তো নাজানে যে একচেটিয়া উদ্যোগ প্ৰতিষ্ঠান মানে কি মনোপলি মানে কি বা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ মানে কি গতিকে তেওঁ বুজাবৰ কাৰণে বা এই উকিলজনক বুজাবৰ কাৰণে এজন অৰ্থনীতিৰ বিশেষজ্ঞৰ প্ৰয়োজন হয় আমাৰ এতিয়া যিমানেই আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটো এই বজাৰ ব্যৱস্থাৰ হৈ গৈ থাকিব সিমানেই এনেকুৱা বিশেষজ্ঞৰ প্ৰয়োজন বহুত বাঢ়ি গৈ থাকিব আৰু সেয়ে মই ভাবো যে আমি খালি অৰ্থনীতি পঢ়ি বেংকত চাকৰি কৰিম বুলি ভাবিলেই নহব এনেকুৱা বহুত সুবিধা আহি আছে ওলাইছে ইতিমধ্যে হয়তো ওলাইছে এতিয়া মই মোৰ একে সময়তে যিসকল সহপাঠীয়ে দিল্লী স্কুল অফ ইকনমিক্সত পঢ়িছিল তেওঁলোকে আজিকালি বহুজাতিক কোম্পানী ভাৰতবৰ্ষতে তেওঁলোকে চাকৰি কৰে বা ভাৰতবৰ্ষতে তেওঁলোকে থাকে কিন্তু তেওঁলোকে এনেকুৱা বহুজাতিক কোম্পানী বা বহুজাতিক বা এই এনেকুৱা যিবিলাক নতুন ধৰণৰ কাম এই নতুন ধৰণৰ কামবিলাক তেওঁলোকে কৰে এতিয়া মই বোধহয় মই ইয়াতে বক্সত এটা প্ৰশ্ন দেখিছো তাত সাইমা ফাৰ্মিদাই সুধিছে যে বিহেভিয়াৰেল ইকনমিক্স কি মই অলপ আগতে বিহেভিয়াৰেল ইকনমিক্সৰ কথা কৈছো বিহেভিয়াৰেল ইকনমিক্সটো ইকনমিক্সৰ অৰ্থনীতিৰ এটা নতুন ভাগ এই নতুন ভাগটো হৈছে যে অৰ্থনীতিৰ যিবিলাক আমাৰ পৰম্পৰাগত যিবিলাক ক্লাছিকেল থিওৰি যিবিলাক আছে যিবিলাক সাধাৰণতে আমি এটা পাঠ্যক্ৰমত পঢ়ো সেইবিলাকত বেছিভাগ আমাৰ তত্ত্ব বা থিওৰি এটা অভিধাৰণা বা এটা এছাম্পশ্যনৰ ওপৰত নিৰ্ভৰ কৰে সেইটোত কোৱা হয় যে আমাৰ যিবিলাক ইকনমিক এক্টৰ থাকে তাৰমানে যিবিলাক উপভোক্তা থাকে বা যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান থাকে উদ্যোগ প্ৰতিষ্ঠান থাকে আটাই ৰেচনেল তেওঁলোকে মানে ৰেচনেল সিদ্ধান্তবিলাক লয় তেওঁলোকে লজিকেলি চিন্তা কৰে আৰু লজিকেলি চিন্তা কৰি সেইকাৰণে আমাৰ যিটো পৰম্পৰাগত যিটো অৰ্থনৈতিক পাঠ্যক্ৰম সেই অৰ্থনীতিৰ পাঠ্যক্ৰমত আমি ভাবো যে আমাৰ ব্যৱহাৰবিলাক আমি অংকৰ যিবিলাক সমীকৰণ থাকে এই সমীকৰণেৰে লিখি উলিয়াব পাৰো কাৰণ অংক কি অংকটো হৈছে লজিক আৰু লজিকটো আমি ব্যৱহাৰ কৰো আমি সিদ্ধান্তবোৰ লওঁতে মই এখন বেকাৰী খুলিম নে নখুলিম মই মঙ্গলদৈত এখন দোকান খুলিম নে নখুলিম মই জেৰক্স মেচিনৰ দোকান খুলিম নে মই এখন কাপোৰ চিলোৱা দোকান খুলিম এইবিলাক সিদ্ধান্ত যে মই লওঁ এই সিদ্ধান্ত লওঁতে আমি সাধাৰণতে অৰ্থনীতিত আমি ধৰি লওঁ যে আমি ৰেচনেলি বিহেভ কৰিছো কিন্তু আমাৰ বাস্তৱ জীৱনত দেখা যায় যে আমি আসলতে সদায় এনেকে ৰেচনেলি আমি সিদ্ধান্ত নলওঁ আমি মানে কেতিয়াবা বহুত অযুক্তিকৰ কিছুমান সিদ্ধান্ত লওঁ আমাৰ জীৱনত গতিকে অযুক্তিকৰ ভাৱে আমি যেতিয়া সিদ্ধান্ত লওঁ বেছিভাগ মানুহে যেতিয়া অযুক্তিকৰ ভাৱে সিদ্ধান্ত লওঁ যে আমি দুপৰীয়া সময়ত আসলতে খুব ভাল পুষ্টিকৰ খাদ্য খাব লাগিছিল তাৰ হলনি বুলে আমি ঝালমুড়ি খালো হেতু এটা অযুক্তিকৰ সিদ্ধান্ত মানে আমি যদি অৰ্থনীতিৰ সূত্ৰ ব্যৱহাৰ কৰি চাওঁ যে আমি দুপৰীয়া আহাৰত কি খাব লাগে হেতু আমি যেটো পালো হেতেন তাতকে হেতু হয়তো হলহেতেন যে পুষ্টিকৰ খাদ্য খাব লাগে দুপৰীয়া আহাৰত কিন্তু তাৰ হলনি আমি দেখিলো যে কোনবা এজনে ঝালমুড়ি খালে বা খুব এটা অপকাৰী খাদ্য এটা খালে কাৰণ খাই পেলা হেতু মুখত জিভাত লাগে এই তেনেকুৱা বিলাক সিদ্ধান্ত দেখা গৈছে যে আসলতে হেবোৰ যুক্তিকৰ সিদ্ধান্ত নহয় যুক্তিৰ ভিত্তিত লোৱা সিদ্ধান্ত নহয় ফলস্বৰূপে কি হল অৰ্থনীতিবিদ সকলে
এই যেটো আমাৰ যেটো ফ্ৰেমৱৰ্ক আছিল যেটো কাঠামো আছিল সেই কাঠামোটোৰ বাহিৰত চিন্তা কৰিবলৈ আৰম্ভ কৰিলে যে কি কৰি আমি কেনেকৈ ভাবিলে আমি এনেকুৱা কিছুমান সিদ্ধান্ত আমি ব্যাখ্যা কৰিব পাৰো কিয় মানুহজনে ঝালমুৰি খালে সেই কথাটো আমি কিয় কেনেকৈ আমি সিদ্ধান্তটো ল'ব পাৰো বা আমি কেনেকৈ ব্যাখ্যা কৰিব পাৰো আৰু তেতিয়া তেওঁলোকে কি কৰিলে এই যেটো মনস্তত্ত্ব বিজ্ঞান আছে সাইকোলজি আছে সাইকোলজিৰ যেটো হেতু এটা সমাজ বিজ্ঞানেই হয় সাইকোলজিৰ কিছুমান ধাৰণা কিছুমান তত্ত্ব চাবলৈ আৰম্ভ কৰিলে আৰু এই সাইকোলজি বা মনস্তত্ত্বৰ বস্তুবিলাক যেতিয়া ইকনমিক্সলৈ অনা হ'ল অনাৰ ফলত ইকনমিক্সৰ যেটো ভাগৰ সৃষ্টি হ'ল হেতুকে সাধাৰণতে বিহেভিয়ৰাল ইকনমিক্স বুলি কোৱা হয় ধৰক আজি বহু বছৰ আগতে ডেনিয়েল কানমেন নামৰ এগৰাকী একচুয়ালি তেওঁ সাইকোলজিৰ মানুহ হয় তেওঁ অৰ্থনীতিৰ নোবেল মেমৰিয়েল বঁটা দিয়া হৈছিল কাৰণ তেওঁৰ এই যিবিলাক লিখা মেলা তেওঁ যিবিলাক গৱেষণা কৰিছিল সেইবিলাক অৰ্থনীতিত বহুলভাৱে ব্যৱহাৰ কৰা হয় গতিকে হেতু বিহেভিয়ৰাল ইকনমিক্স মই অকমান ফালৰি কাটি গলো কাৰণ মই এটা প্ৰশ্ন দেখিলো সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ ফালৰি কাটিলো কিন্তু কেৰিয়াৰ সম্পৰ্কে কওঁতে এইটো লাহে লাহে অলপ গুৰুত্বপূৰ্ণ হৈ আহি আছে বিহেভিয়ৰাল কথাবিলাক মানে সম্পূৰ্ণৰূপে আমি যুক্তিৰ ওপৰত বিশ্বাস নকৰি বা যুক্তিকেই প্ৰধান বুলি ধৰি নলৈ আমাৰ যিবিলাক ব্যৱহাৰ আমাৰ যিবিলাক সিদ্ধান্ত সেই সিদ্ধান্তবিলাকক ব্যাখ্যা কৰিবৰ কাৰণে আমি অলপ সেই আমাৰ যেটো কাঠামো আছিল আমাৰ যেটো ফ্ৰেমৱৰ্ক আছিল সেই ফ্ৰেমৱৰ্কটোৰ পৰা অলপ বাহিৰলৈ ওলাই আহিব লগা হৈছে এতিয়া ধৰক অৰ্থনীতি মানে উন্নয়ন ডেভেলপমেন্ট ইকনমিক্সৰ যিবিলাক নতুন গৱেষণা চলি আছে সেই গৱেষণাবিলাকতো সেই একেই ধৰণৰ কিছুমান তত্ত্ব ব্যৱহাৰ কৰা হয় আপোনালোকে সকলোৱে জানে যে যোৱা বছৰ প্ৰফেসৰ অভিজিত বেনাৰ্জী আৰু এস্থাৰ ডাফলো মাইকেল ক্ৰেমাৰ তেখেতসকলক অৰ্থনীতিৰ নোবেল মেমৰিয়েল বঁটা দিয়া হৈছিল আৰু তেওঁলোকে কিছুমান কৰি থকা কিছুমান কামো এই মানে তেওঁলোকৰ এটা পদ্ধতি এটা আছে গৱেষণা কৰাৰ কিন্তু তাৰ লগতে কিন্তু এই তেওঁ ধাৰণাবিলাক বা ভাববিলাক তেওঁলোকে এই বিহেভিয়ৰাল ইকনমিক্সৰ পৰা বহু কথা তেওঁলোকৰ গৱেষণাত অন্তৰ্ভুক্ত কৰি লৈছে গতিকে আমাৰ যিবিলাক উন্নয়নশীল দেশ আছে উন্নয়নশীল দেশবিলাকতো মই ভাবো যে এই যেটো বিহেভিয়ৰাল ইকনমিক্সৰ এটা যথেষ্ট প্ৰাসংগিকতা আছে আৰু এই প্ৰাসংগিকতাটোৰ কাৰণেই মই ভাবো যে আহি থকা বছৰবোৰত দিনবোৰত এই বিহেভিয়ৰাল ইকনমিক্সটো পঢ়া আৰু বিহেভিয়ৰাল ইকনমিক্সৰ ভিত্তিত কিছুমান কৰ্মসংস্থানৰ সুযোগ আমাৰ দেশবিলাকতো ওলাব আৰু গতিকে মই এতিয়ালৈকে যিখিনি কথা ক'লো যিবিলাক আমাৰ পৰম্পৰাগত কৰ্মসংস্থান আছে অৰ্থনীতি বিজ্ঞান পঢ়ি যেনে ধৰক বেংক বিত্তীয় অনুষ্ঠান ইন্স্যুৰেন্স কোম্পানী চৰকাৰৰ বিভিন্ন খণ্ডত থকা বিভিন্ন ধৰণৰ কৰ্মসংস্থান প্ৰশাসনীয় সেৱা শিক্ষকতাটো আছে অৰ্থনীতি বিজ্ঞানৰ শিক্ষক স্কুলীয়া পৰ্যায়ত লাগে মহাবিদ্যালয় পৰ্যায়ত লাগে বিশ্ববিদ্যালয় পৰ্যায়ত লাগে তাৰ উপৰিও নতুনকৈ যিবিলাক ক্ষেত্ৰত কৰ্মসংস্থানৰ সুবিধা ওলাইছে আৰু মই ভাবো যে আপোনালোক আটায়ে সেইবিলাক অলপ চালিজাৰি চোৱাটো ভাল সেইবিলাক মই ক'লো যে বিহেভিয়ৰাল ইকনমিক্সৰ ক্ষেত্ৰখনত বহুত ওলাইছে আৰু বিহেভিয়ৰাল ইকনমিক্সৰ জ্ঞানে কিন্তু এই বিগ ডেটা এনালিটিক্সতো বহুত সহায় কৰে গতিকে আপোনালোকে বিহেভিয়ৰাল ইকনমিক্স যদি পঢ়ে বিহেভিয়ৰাল ইকনমিক্স পঢ়িলে তাৰ লগতে মানে এই যেটো বিগ ডেটাৰ এনালিটিক্সৰ যিখন ক্ষেত্ৰত অৰ্থনীতিৰ ছাত্ৰ অৰ্থনীতিৰ জ্ঞানৰ যিবিলাক প্ৰয়োজন হৈছে এই প্ৰয়োজনবিলাকো আপোনালোকে হয়তো পূৰণ কৰিব পাৰিব লগতে পৰিসংখ্যা কম্পিউটাৰৰ যেটো প্ৰযুক্তি সেই প্ৰযুক্তিৰ বিশেষকৈ কোডিং কৰা প্ৰগ্ৰেমিঙৰ দক্ষতা থকা এইবিলাক বস্তু গুৰুত্বপূৰ্ণ হৈ আহিছে আৰু যদি ভাবে যে আপুনি লিগেল সাইড মানে যেটো আইনী ব্যৱস্থাৰ ফালে যাব খুজিছে তেতিয়াও তাতো বহুত সুবিধা আছে মই অলপ আগতে ক'লো কেনেকৈ কৰ্পোৰেট ল আমাৰ দেশত সাধাৰণতে এখন মই যদি এতিয়া মঙ্গলদৈ যাওঁ মঙ্গলদৈত কৰ্পোৰেট ল মঙ্গলদৈ কোৰ্টত কৰ্পোৰেট লৰ কেছ নহয় বা গোচৰৰ শুনানি হয়তো নহয় তাতে বেছিভাগেই ক্ৰিমিনেল কেছ হয় বা সিভিল কেছ হয় কিন্তু
যিবিলাক কৰ্পোৰেট কেছ সেইবিলাক বিভিন্ন জায়গাত হয় কৰ্পোৰেট কেছ বিলাক য'ত বেসিক্যালি কৰ্পোৰেশনছ আছে উদ্যোগ আছে প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে এইবিলাকত বহু ধৰণৰ গোচৰ হয় আৰু এই গোচৰ শুনানি বিলাকত অৰ্থনীতিৰ বিশেষজ্ঞৰ দৰকাৰ হয় গতিকে এই তিনিকুৱা যিবিলাক কাম আছে সেই কাম বিলাকত যথেষ্ট মানুহৰ প্ৰয়োজন হয় ঠিক তেনেদৰে ব্যৱস্থাপনাৰ যিবিলাক মানে ম্যানেজমেন্টৰ যিবিলাক কাম আছে সেই কাম বিলাকতো অৰ্থনীতিৰ জ্ঞানে বহুত সহায় কৰে মাৰ্কেটিং ৰিসাৰ্চ ফৰ এক্সাম্পল উদাহৰণস্বৰূপে আপোনাৰ মাৰ্কেটিং ৰিসাৰ্চ এটা ডাঙৰ এৰিয়া মাৰ্কেট ইকনমি আমাৰ বজাৰ অৰ্থনীতিত সেইটো এটা ডাঙৰ বিষয় সেইটো কেনেকে মানুহবিলাক সেইটো সেই এতিয়া বিগ ডেটাৰ লগত জড়িত হৈ আছে যে কোনবিলাক মানুহক কিবা এটা বস্তু বেচিবৰ কাৰণে টাৰ্গেট কৰা হ'ব বা এটা যদি কোনবা ষ্টৰ খুলিব খুইছে বা এটাই যদি কোনবা উদ্যোগ প্ৰতিষ্ঠান ক'ত খুলিলে ভাল হ'ব ক'ত কষ্ট এফেক্টিভ হ'ব আপোনালোকে মানে উৎপাদকৰ যিবিলাক আচৰণ বিধি সেইবিলাক আপোনালোকে অধ্যয়ন কৰিছে তাতে কষ্টৰ কথা কোৱা হয় কেনেকে কষ্টটো মিনিমাইজ কৰিব লাগে সেইবিলাকৰ জ্ঞানবিলাক এনেকুৱা ক্ষেত্ৰত দৰকাৰী হৈ আহে তাৰ লগে লগে আজিকালি আপোনালোকে জানে যে উদ্যোগ প্ৰতিষ্ঠানসমূহ আজিকালি বহুদেশীয় উদ্যোগ প্ৰতিষ্ঠান হৈছে কিছুমান দেশীয় উদ্যোগ প্ৰতিষ্ঠানৰো কিছুমান অংশ বাহিৰত উৎপাদন কৰা হয় যেনে ধৰক ভাৰতবৰ্ষৰ বহুত ইলেক্ট্ৰনিক্স উদ্যোগ প্ৰতিষ্ঠানৰ হয়তো সৰু কিছুমান বস্তু চীনৰ পৰা আহে বা ভিয়েটনামৰ পৰা আহে বা থাইল্যান্ডৰ পৰা আহে গতিকে আজিকালিৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠান বা যেটো উৎপাদন প্ৰক্ৰিয়া সেই উৎপাদন প্ৰক্ৰিয়াটো এটা এটো গ্লোবাল ভ্যালু চেইন বুলি কয় মানে পৃথিৱীৰ বিভিন্ন অংশত বিভিন্ন পাৰ্টস বিলাক অংশবিলাক উৎপাদন কৰা হয় আৰু সেই উৎপাদন কৰা অংশবিলাক আনি এটা ঠাইত অ্যাসেম্বল কৰা হয় বা য'ত উপভোক্তা সকল থাকে তাত অ্যাসেম্বল কৰা হয় এতিয়া কি হয় এটা যদি ভাৰতীয় কোম্পানীৰ এটা অংশ যদি ধৰক আমেৰিকাত আছে বা থাইল্যান্ডত আছে তেতিয়া হলে হয়তো টাটাৰ কোনবা এটা কোম্পানীৰ এটা অংশ থাইল্যান্ডতো আছে এতিয়া থাইল্যান্ডত টাটা কোম্পানীৰ যেটো অংশই বস্তু এটা উৎপাদন কৰিব সেই বস্তুটো যেতিয়া ভাৰতবৰ্ষলৈ অনা হয় ধৰক টাটাৰ যিবিলাক গাড়ী বনায় সেই গাড়ীবিলাকৰ মই ধৰি লৈছো মই এই কথাটো সত্য নাজানো কিন্তু তেনেকুৱা এটো এটা জাস্ট উদাহৰণ হে যে টাটাৰ যিবিলাক গাড়ী বনায় সেই গাড়ীবিলাকৰ ধৰি ললো যে উইণ্ডশিল্ডখন আগফালৰ যিখন গ্লাছ থাকে সেই গ্লাছখন ধৰি ললো যে বাংলাদেশত বনায় বা ধৰি ললো যে ম্যানমাৰত বনায় এতিয়া তাৰ পৰা যেতিয়া বস্তুটো ভাৰতবৰ্ষলৈ অনা হয় হেতু এটা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ভিতৰত হৈ পৰে তাত বিভিন্ন ধৰণৰ কথা থাকে চৰকাৰী নিয়ম নীতি থাকে তাতে ট্যাক্স দিব লগা হয় কৰবাত কিবা দিব লগা হয় দিউনতে কি হয় এটা মূল্য এটা নিৰূপণ কৰিব লগা হয় এটা মূল্য নিৰূপণ কৰিবলৈ যেহেতু টাটা একেই কোম্পানী মানে টাটা কোম্পানী তাৰে এটা অংশ ম্যানমাৰত আছে গতিকে ম্যানমাৰ তাত উৎপাদন কৰি ভাৰতবৰ্ষলৈ পঠিয়াইছে তাত অ্যাসেম্বলিৰ কাৰণে কোনতে কি হয় তাতে এতিয়া মূল্যটো নিৰূপণ কৰিব লগা হয় এতিয়া মূল্যটো নিৰূপণ কৰোতে বহুত অৰ্থনীতিৰ মানুহ লাগে হেতু ট্ৰান্সফাৰ প্ৰাইচিং বুলি কোৱা হয় আৰু হেতু এটা ডাঙৰ বিষয় হেতু বহুত অৰ্থনীতিৰ মানুহ তেওঁলোকে নিয়োগ কৰে আপোনালোকে নিশ্চয় শুনিছে যে পৃথিৱীত 4খন ডাঙৰ কনসাল্টিং ফাৰ্ম আছে যেনে আৰ্নষ্ট এণ্ড ইয়ং KPMG ডিলয়ট এণ্ড প্ৰাইচৱাটাৰহাউছকুপাৰ্ছ হেবিলাক যিবিলাক ডাঙৰ কনসাল্টিং ফাৰ্ম আছে সেই কনসাল্টিং ফাৰ্ম বিলাকৰ কিছুমান তেওঁলোকৰ একোটা ভাগেই থাকে তেওঁলোকৰ কামেই হৈছে ইকনমিষ্ট তেওঁলোকে নিয়োগ কৰি পেলাই সেই ট্ৰান্সফাৰ প্ৰাইচিংৰ কাম কৰে তাৰমানে ধৰক টাটাই ডিলয়টক হায়াৰ কৰিলে বা টাটাই ডাইৰেক্টলি কৰিব পাৰে কাৰবাক আপোনাকে ধৰক নিয়োগ কৰি পেলাই ক'লে যে মিস্টাৰ সো এণ্ড সো আমাৰ এনেকুৱা এটা মানে আমাৰ ভাগ এটা থাইল্যান্ডত আছে তাৰ পৰা আমি এনেকে উইণ্ডশিল্ড বিলাক আনো গতিকে এটা চৰকাৰক এইটো থাইল্যান্ড চৰকাৰক এইটো কৰ দিব লাগে বা ইয়াৰ কৰ দিব লাগে কিন্তু কৰটো দিয়াৰ আগতে আমিটো নিৰূপণ কৰিব লাগিব কিমান মূল্যৰ হয় গতিকে সেই মূল্যটো আপুনি নিৰূপণ কৰি দিয়ক তেতিয়া এই অৰ্থনীতিৰ যিবিলাক আমাৰ থিওৰি থাকে সেই থিওৰি বা যিবিলাক আমাৰ তথ্য থাকে সেই মানে তত্ত্ব থাকে সেই তত্ত্ববিলাকৰ ভিত্তিত আমি সেই মূল্যটো নিৰূপণ কৰিব লাগে গতিকে হেতু এটা এৰিয়া যেটো এৰিয়াত বহুত মানুহ ব্যৱহাৰ হয় এতিয়া অৰ্থনীতি মানে মই বিত্তীয় প্ৰতিষ্ঠান বিলাকৰ কথা কৈছো বেংক বিলাকৰ কথা কৈছো
সেই বেংকবিলাকত এক ধৰণৰ কাম হয় যেনে ধৰক আমাৰ যিবিলাক নেশ্যনেলাইজ বেংক আছে সেই বেংকবিলাকত পিঅ প্ৰবেশনাৰী অফিচাৰ ভাল চাকৰি খুব ভাল চাকৰি প্ৰতিযোগিতামূলক পৰীক্ষা হয় সেইটো ইকনমিক্সৰ পৰা বুলি নহয় সব যিকোনো ফিল্ডৰ পৰা আহিব পাৰে কিন্তু ইকনমিক্সৰ জ্ঞান থাকিলে মই ভাবো যে যথেষ্ট সুবিধা হয় আৰু তেওঁলোকে হয়তো ইকনমিক্সৰ যিখিনি অৰ্থনীতিৰ যিখিনি জ্ঞান তেওঁলোকৰ কামত তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু কিছুমান আকৌ তেনেকুৱা বৃত্তীয় প্ৰতিষ্ঠান থাকে যিবিলাকৰ কিছুমান ইন্টাৰনেশ্যনেল অপাৰেচন থাকে ইন্টাৰনেশ্যনেল অপাৰেচনতো অৰ্থনীতিৰ জ্ঞানটো বহুত প্ৰাসংগিক হয় যেনে বহুতে আপোনাৰ ধৰক বহুবিলাক যিবিলাক বহুজাতিক কোম্পানী থাকে বা কনসাল্টিং ফাৰ্ম থাকে সেইবিলাকত কান্ট্ৰি ৰিস্ক এনালিসিস কৰিব লাগে যে এই থাইল্যান্ড দেশখন এখনৰ কিমান দেশ হিচাপে কিমান ৰিস্ক কিমান আনসাৰ্টেইনিটি আছে কিমান ৰিস্ক আছে সেইবোৰ এসেসমেন্ট কৰিব লাগে বা মিয়ানমাৰৰ কিমান এতিয়া ভাৰতবৰ্ষৰ এটা উদ্যোগ প্ৰতিষ্ঠানে যদি মিয়ানমাৰত ব্যৱসায় কৰিব খুজিছে সেই মিয়ানমাৰত মানে কান্ট্ৰি ৰিস্ক কিমান তাৰ মানে কিমান অনিশ্চয়তা আছে বা কিমান নিৰাপদ কিমান তাতে মানে অৰ্থনৈতিক বা বিত্তীয় উত্থান পতন হ'ব পাৰে সেইবিলাকৰ যিবিলাক মূল্যায়ন হয় মূল্যায়নটো কোনে কৰিব সেই মূল্যায়নটো কৰিবৰ কাৰণে আমাক অৰ্থনীতিৰ জ্ঞানৰ প্ৰয়োজন আৰু এইবোৰ মই এনে হাজি কোৱা নাই এইবোৰ আসলতে তেনেকুৱা কান্ট্ৰি ৰিস্ক এনালিষ্ট তেনেকুৱা পজিশন আছে তেনেকুৱা কিছুমান চাকৰি আছে এই চাকৰিবিলাকত অৰ্থনীতিৰ ছাত্ৰ-ছাত্ৰীক মকৰল কৰা হয় নিযুক্ত কৰা হয় এতিয়া আপুনি হয়তো ভাবিব যে মই এনেকে মঙ্গলদৈ কলেজত পঢ়িলো বা দৰং কলেজত পঢ়িলো মইনো হেবোৰ চাকৰি পাব পাৰিমনে মোৰ মতেৰে আপুনি পাৰিব মই অসমীয়া মিডিয়ামত পঢ়িলো মই পাৰিমনে হেতু আপোনালোকে পাৰিব দুটামান কথা কাম কৰিব লাগিব হেতু হৈছে যে অৰ্থনীতিৰ যিখিনি কথা শিকিলে হে শিকি পেলাই পৰীক্ষাত লিখিবৰ কাৰণে মুখস্থ কৰি মেমৰাইজ কৰিলেই মানে হেতুৰ পৰা তাৰ পৰা লাভ নহব এই কামটো কৰিবৰ কাৰণে তেনেকুৱা এটা কৰ্মসংস্থানত নিয়োজিত হ'বৰ কাৰণে যেটো আমাৰ দক্ষতাৰ দৰকাৰ সেই দক্ষতাটো এনেকে স্মৰণ কৰি পৰীক্ষাত লিখিবৰ কাৰণে মনত ৰখাৰ পৰা নাহে তাৰ কাৰণে আপুনি 3 বছৰ বা 5 বছৰ যদি আপুনি স্নাতক পঢ়িছে 3 বছৰ যদি স্নাতকৰ লগতে স্নাতকোত্তৰ পঢ়িছে তেতিয়া 5 বছৰ এই 5 বছৰ যে অৰ্থনীতি পঢ়িলে অৰ্থনীতি পঢ়াৰ ফলত আপুনি পদ্ধতিগতভাৱে চিন্তা কৰাৰ যেটো দক্ষতা সেই দক্ষতাটো আহৰণ কৰিব লাগিব গতিকে আপুনি যদি এতিয়া স্নাতক প্ৰথম বৰ্ষত আছে বা এতিয়াও উচ্চতৰ মাধ্যমিক খণ্ডত আছে অৰ্থনীতি পঢ়াৰ কথা ভাবিছে তেতিয়া হলে আপুনি মনত ৰাখিব লাগিব যে সেই যিবিলাক কাম সেইবিলাক কাম ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ সব জায়গাতে বিয়পি আছে আৰু সেই কামবিলাক যদি পাব লাগে তেতিয়া হলে সেই দক্ষতাটো আহৰণ কৰিব লাগিব কাৰণ আজিকালি কথা মনৰ ৰখাটো আসলতে মই ভাবো অদৰকাৰী মানে মনৰ ৰাখিব লাগিব যেখিনি লাগে আপোনাক মনত ৰাখিব লাগিব কিন্তু আগৰ নিচিনা নহয় আমি যেতিয়া সৰুতে আছিলো তেতিয়া আমাৰ শিক্ষাৰ এটা প্ৰধান কাম আছিল যে কিমান কথা আমি ৰিটেইন কৰিব পাৰো ব্ৰেইনটোত মানে আমাৰ যেটো মেমৰি আছে সেই মেমৰিটো ৰাখিব পাৰো কিন্তু আজিকালি আপোনালোক বেছিভাগেই জানে যে এই যেটো মেচিন এইটো যে থাকে স্মাৰ্টফোনটো এইটো যদি ইন্টাৰনেট কানেকচনটো হৈ থাকে তেতিয়া হলে আমি আঙুলিৰ টিপতেই কব পাৰো যে আকবৰ কেতিয়া সম্ৰাট হৈছিল বা পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল বা ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল এনেকুৱা কথাবিলাক আমি আজিকালি হাতৰ টিপতে গতিকে হেইবোৰ আমি এই মগজটোত ভৰাই আমি আমাৰ যেটো মেমৰি থাকে সেই বেস মেমৰিটোৰ এটা অংশ নষ্ট কৰি থোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু আপোনালোকে যেটো মানে দক্ষতা আহৰণ কৰিব লাগিব হেতু হৈছে আপোনালোকক যদি তেনেকুৱা তথ্য বহুত দিয়া হয় যে ইয়ান্দাবুৰ সন্ধি ইমান চনত হৈছিল পানিপথৰ প্ৰথম যুদ্ধ ইমান চনত হৈছিল বা ইমান চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল বা ইমান চনত প্ৰথম মহাসমৰ হৈছিল ইমান চনত দ্বিতীয় মহাসমৰ হৈছিল গোল্ড ষ্টেণ্ডাৰ্ড ইমান চনত নোহোৱা হৈছিল বা এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবনুৱাৰ হাৰ 9.3% সেইবিলাক যদি আমাক যদি তথ্যবিলাক দিয়া হয় সেই তথ্যবিলাক আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই ব্যৱহাৰ কৰিব জনাৰ আমাৰ যেটো দক্ষতা সেই দক্ষতাটো আমি আহৰণ কৰিব পাৰিব লাগিব
মানে কথাটো মনত ৰাখি মেমৰাইজ কৰি সেইবোৰ আকৌ পৰীক্ষাত লিখি আপুনি ভাল নম্বৰ পাব পাৰে কিন্তু এই যিবিলাক আমাৰ অৰ্থনীতি পঢ়ি আমি আমাৰ কাৰণে যিবিলাক সুবিধা ওলাইছে ভাৰতবৰ্ষৰ বাহিৰত পৃথিৱীত সেই সুবিধাবিলাক আমি গ্ৰহণ কৰিব নোৱাৰিম যদিহে আমি এই চিন্তা পদ্ধতিগতভাৱে চিন্তা কৰাৰ যিটো আমাৰ দক্ষতা সেই দক্ষতাটো আহৰণ কৰিব নোৱাৰো গতিকে সেইটো এক নম্বৰ 2 নম্বৰতে মই আপোনালোক সকলোকে কওঁ যে আপোনালোকে হয়তো ভাবিব পাৰে যে অংক বংক বা পৰিসংখ্যা এইটো বৰ টান কিন্তু টান বুলি ভাবিবলগীয়া আসলতে একো নাই কথাটো খুব সহজ গতিকে এই যেটো পৰিসংখ্যা আৰু কিছু পৰিমাণে সেই সংখ্যাৰ লগত খেলা মানে আসলতে সংখ্যাবিলাকৰ এটা এক ধৰণৰ সৌন্দৰ্য থাকে আৰু সেই সংখ্যাবিলাকত প্যাটাৰ্ন দেখাটো আমাৰ কাম মানে আমি যে ট্ৰেইনিংটো লওঁ মানে ষ্টেটিষ্টিক্সৰ পৰিসংখ্যা বিজ্ঞানৰ বা আমাৰ যেটো অংকৰ হেতুৰ জৰিয়তে আমি কি কৰো যে আমাক বিভিন্ন ধৰণৰ বহুত যদি সংখ্যা দি দিয়ে ওৰ জিডিপি তোৰ জিডিপি ইয়াৰে আনএমপ্লয়মেন্ট ৰেট তাৰ বাজেট ডেফিচিট এইবিলাক যদি দি থাকে তাৰ পৰা আমি কেনেকৈ এটা প্যাটাৰ্ন এটা উলিয়াব লাগে যাতে আমি কিছুমান ভাল সিদ্ধান্ত লোৱাত আমি ব্যৱহাৰ কৰিব পাৰো গতিকে সেইবিলাক দক্ষতা মানে এই সংখ্যাৰ লগত এক ধৰণৰ যেটো প্ৰেম ভাল পোৱাৰ এটা দক্ষতা এটা আপোনালোকে আহৰণ কৰি ল'ব লাগিব অৰ্থনীতিৰ ছাত্ৰ হিচাপে আৰু তৃতীয় কথাটো হৈছে যে আমি যেহেতু একবিংশ শতিকাত বাস কৰো আৰু একবিংশ শতিকাটো তথ্য প্ৰযুক্তিৰ শতিকা বুলি কোৱা হয় আমি ইনফৰমেশন সোসাইটিৰ কথা কওঁ ইনফৰমেশন ইকনমিৰ কথা কওঁ গতিকে তাত এই যেটো তথ্য প্ৰযুক্তি সেই তথ্য প্ৰযুক্তিটোৰ জ্ঞান থকাটো আৰু কেনেকৈ হেতু ব্যৱহাৰ কৰিব পাৰি আৰু কিছুমান বেসিক যিবিলাক আমাক দক্ষতা লাগে এই কোডিং কৰা বা প্ৰগ্ৰামিং কৰা এই কথাবিলাক আমি শিকিব লাগিব তিনিটা কথা কলো এটা হৈছে পদ্ধতিগতভাৱে হেতু আচল এটো একদম হেতু যদি আপুনি জানে বাকি কেটা সহজ হৈ যায় কাৰণ পদ্ধতিগতভাৱে চিন্তা কৰিব যদি আপুনি শিকে তাৰ পিছত পৰিসংখ্যাৰ কথাবিলাক যদি ভালকে বুজি লয় আৰু তাৰ পিছত যদি আপুনি এই যেটো প্ৰযুক্তি সেই প্ৰযুক্তিৰ যেটো জ্ঞান সম্যক জ্ঞানটো আপুনি লৈ লয় তেতিয়া হলে মই ভাবো যে 20 শতিকাৰ যিখন অৰ্থনীতিৰ ছাত্ৰৰ কাৰণে যিখন বজাৰ সেইখন বজাৰ ইমান বেছি প্ৰাচুৰ্যময় সেইখন বজাৰত ইমান সুবিধা আছে সেই সুবিধাবোৰ আপোনালোকে ল'ব পাৰিব আৰু মই আপোনালোকক এটা কথা কওঁ আজি মোক আজাহাৰে কৈছে যে মোক অসমীয়াত কথা ক'বলৈ দিছে আৰু অসমীয়াত ক'বলৈ মই খুবেই ভাল পাইছো আপোনাৰ ভাবিছো যে আপোনালোকৰ বেছিভাগে হয়তো অসমীয়া মাধ্যমত পঢ়ি আছে কিন্তু অসমীয়া মাধ্যমটোক আপোনালোকে এইটো ভাবিব নালাগে যে মই অসমীয়া মাধ্যমত পঢ়িলো কাৰণে মোৰ একো নহব বা মই এইবিলাক জায়গালে যাব নোৱাৰিম গতিকে মই কথাখিনি শেষ কৰাৰ আগতে মই এটা সাধাৰণ আপোনালোকক ঘটনা কওঁ যেটো ঘটনা আসলতে খুব ভাল ঘটনা মানে মই সদায় হাঁহো আৰু মই সবকে কওঁ এটো মোৰ নিজৰ জীৱনৰ ঘটনা মই ঠেলামৰা হাই স্কুলত যেতিয়া পঢ়িছিলো অসমীয়া মাধ্যমত পঢ়িছো পৰীক্ষাৰ ফলাফল বেছ ভাল হৈছিল মই ভাল নম্বৰ পাইছিলো ভালকে পাছ কৰিছিলো কটন কলেজলৈ আহিলো কটন কলেজত কিন্তু মোৰ অসমৰ ভিতৰত স্থান থকা সত্ত্বেও আৰু তেতিয়াৰ দিনতো মই বহুত কেইটা বিষয়ত লেটাৰ পোৱা অংকত মই সৰ্বোচ্চ নম্বৰ পোৱাৰ পিছতো কিন্তু মই সিদ্ধান্ত ললো যে মই কলা শাখাত নাম লেখাম আৰু তেতিয়া মই মাধ্যমটো সলনি কৰিলো অসমীয়াৰ পৰা ইংৰাজী মাধ্যম কৰিলো গতিকে একাদশ দ্বাদশ শ্ৰেণীত মই ইংৰাজী মাধ্যমত পঢ়িছিলো কিন্তু কটন কলেজত আছিলো কাৰণে মই ইংৰাজীটো ক'ব লগা নহৈছিল লিখিব ভালকে পাৰিছিলো কিন্তু সেই ইংৰাজীটো কিন্তু মই স্কুলীয়া দিনতো ছাৰ সকলেও ভালকে শিকাইছিল মইও ভালকে শিকিছিলো মন দি শিকিছিলো গতিকে লিখাটো মই পাৰিছিলো কিন্তু ক'ব তেনেকে নোৱাৰিছিলো মই দিল্লী পালোহি দিল্লীৰ শ্ৰীৰাম কলেজ পালোহি শ্ৰীৰাম কলেজত দেখিলো যে মোৰ লগৰ যিবিলাক ল'ৰা ছোৱালী সেইবিলাক সব ইংৰাজী মাধ্যমৰ পৰা আহা আৰু সেই ইংৰাজী মাধ্যমৰ পৰা আহা ল'ৰা ছোৱালীবিলাক আকৌ অসমত যিবিলাক মই ইংৰাজী শুনিছিলো তাতকৈ বেলেগ ধৰণৰ ইংৰাজী কাৰণ তেওঁলোক যিবিলাক অতি সম্ভ্ৰান্ত স্কুল আছে ভাৰতবৰ্ষৰ ডুন স্কুল মেয় স্কুল দিল্লী স্কুল এইবিলাক যিবিলাক স্কুল আছে মডাৰ্ণ স্কুল ডিপিএছ এইবিলাকৰ পৰা আহা গতিকে তেওঁলোকৰ ইংৰাজীটো আকৌ অলপ ব্ৰিটিছ হাবে কোৱাৰ নিচিনা ইংৰাজী ফলস্বৰূপে মোৰ নিজৰ অলপ হীনমন্যতা হোৱাটো স্বাভাৱিক কাৰণ মইও ভালকে ইংৰাজীটো তেনেকে হলহলিয়াকে ক'ব নোৱাৰো যদি ইংৰাজী মাধ্যমত 2 বছৰ পঢ়িলো 2 বছৰ মানে 1.5 বছৰ
এই তেনে সময়তে মই যেতিয়া প্ৰথম হোষ্টেলত থাকিবলৈ লওঁ প্ৰথম এসপ্তাহ নে দুসপ্তাহৰ ভিতৰতে এটা ঘটনা ঘটিছিল এই ঘটনাটো হ'ল এজন ছাত্ৰই মোৰ জ্যেষ্ঠ আৱাসী এজনে মোক সন্ধিয়া সময়ত মোক দেখা পাই পেলাই হাই বুলি ক'লে আৰু হাই বুলি কওঁতে মই আসলতে বুজি নাপালো কাৰণ মই যেহেতু কথিত ইংৰাজীটো তেতিয়া ক'ব নোৱাৰিছিলো এইটো 87 চনৰ কথা তেতিয়া মই অলপ সময় ভাবিলো যে কি ক'লে মোৰ জ্যেষ্ঠ আৱাসীজনে আৰু নতুনকে যেহেতু গৈছো অলপ ভয় লাগি থাকে গতিকে কিবা নকলেও বেয়া পাব বুলি ভাবি মই পটককে ভাবিলো যে কি জানি মোৰ হাইটটোৰ কথা হৈছে মই অলপ সাপৰ মানুহে কেতিয়াবা সুধে যে তোৰ কিমান উচ্চতা গতিকে মই ভাবিলো হাই বুলি কওঁতে মই ভাবিলো হাইট বুলি সুধিছে গতিকে মই 5 feet 3 inches বুলি ক'লো কওঁতে তেতিয়া ল'ৰাজন মানে মোক পাৰ হৈয়ে গৈছিল অলপ ৰৈ পেলাই মোক ক'লে যে হোৱাট মই তেতিয়া আকৌ কথাখিনি পুনৰাবৃত্তি কৰিলো মই ক'লো যে 5 feet 3 inches ল'ৰাজনে তাতে ঢেকঢেককে হাঁহিলে হাঁহি বাগৰি পৰিল আৰু পিছদিনাখন যেতিয়া মই ক্লাছলৈ গ'লো যাওঁতে গম পালো যে গোটেই কলেজখনেই গম পাই যে মই তেনেকুৱা এজন গাঁৱলীয়া মানুহ যিয়ে ইংৰাজীটো নাজানো মানে হাই বুলি ক'লে মই মোৰ উচ্চতাৰ কথা কম হেতু এটা খুব হাঁহি উঠা কথা কিন্তু এইটো কথা মন কৰক যে আমাৰ সমাজত হয় আমাৰ ইংৰাজীটো নিজৰ ভাষা নহয় তথাপিও আমাক মানে ইংৰাজী ক'ব নোৱাৰিলে বেয়া পায় বা আমাক ইংৰাজী ক'ব নোৱাৰিলে হাঁহে কিন্তু সেই 87 চনৰ মানুহটোৱে মই 96 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ পালো আৰু 2000 চনত মই ইয়াত শিক্ষকতা কৰিবলৈ লওঁ অৰ্থাৎ ইংৰাজী যাৰ মাতৃভাষা সেই ল'ৰা ছোৱালীবিলাকক মই পঢ়োৱাৰ সুবিধা পালো গতিকে মই আপোনালোকক এইটো কথাই ক'ব খুজিছো যে আপোনালোকে হয়তো ভাবিছে যে অসমীয়া মাধ্যমত পঢ়িলো কাৰণে আমাৰ নহব নেকি হেতু কথা নহয় এনেকুৱা খলাবমা কিছুমান থাকিবই কিন্তু আপোনালোকৰ ইচ্ছা থাকিলে আগ্ৰহ থাকিলে আপোনাৰ যত্ন থাকিলে হেতু হিমান ডাঙৰ বাধা নহয় আৰু আপুনি যদি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ মই এতিয়া আপোনাক লৈ আহো তেতিয়া আপুনি গম পাব যে আমাৰ ইয়াতে যিসকল শিক্ষক থাকে বহুত শিক্ষক বেলেগ দেশৰ পৰা অহা মানে বিশ্ববিদ্যালয় পৰ্যায়ত কিছুমান চীন দেশীয় কিছুমান জাপানৰ সেই মানুহবোৰে কিন্তু তেনেকে তেওঁলোকে ইংৰাজী ভাষাটো খুব সলসলীয়াকে ক'ব নোৱাৰে কিন্তু তেওঁলোক হয়তো ইকনমিক্সত পাৰ্গত তেওঁলোক হয়তো অংকত পাৰ্গত আৰু সেই কাৰণেই তেওঁলোকক ইয়াত সুবিধাবিলাক দিয়া হয় আৰু মই ভাবো যে এখন গ্লোবেল যিখন আমাৰ কৰ্মক্ষেত্ৰ সেই কৰ্মক্ষেত্ৰত ভাষাটো লাগে ভাষাটো আমাৰ যোগাযোগৰ কাৰণে লাগে কিন্তু হেতুৱে মেইন প্ৰধান কথা নহয় আমাৰ যদি বাকিবিলাক গুণ নাথাকে বাকিবিলাক দক্ষতা নাথাকে তেতিয়া হলে মই ভাবো যে আমি সফল হ'ব নোৱাৰিম এইখিনিকে ক'লো তাৰ লগতে আৰু কিছুমান মোৰ কাহিনী কিছুমান আছে যেনে মোক বহুতে ভাবে যে মই সেই হাই স্কুল বা কটন কলেজত বহুত ভাল ফলাফল দেখুৱাইছিলো কাৰণে পিছৰ জীৱনটো শৈক্ষিক জীৱনটো মোৰ খুব ভাল বুলি হেতু কথা সঁচা নহয় আসলতে দিল্লী বিশ্ববিদ্যালয় দিল্লী স্কুল অফ ইকনমিক্সত মই মোৰ ফলাফল খুব ভাল নাছিল মই কোনো মতে টানি মানি দ্বিতীয় বিভাগ পাইছিলো আৰু দ্বিতীয় বিভাগ পোৱাৰ পিছতো মই মানে শিক্ষকতাৰ কৰাৰ যেটো আগ্ৰহ আছিল হেতু আসলতে ধুলিসাত হৈ গৈছিল কাৰণ তাৰ কাৰণে 55% নম্বৰ লাগে আমাৰ যেটো বিশ্ববিদ্যালয় অনুদান আয়োগ কিন্তু সেই 55% মোৰ নাছিল নথকাৰ কাৰণে আৰু হেতু নাথাকি চাগে এফালৰ পৰা মই আজি যে আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপনা কৰো হেতুৰ কাৰণটো চাগে হেতুৱে মই যদি 55% পালোহেতেন তাতে যদি এখন কলেজত যদি অধ্যাপনা কৰিবলৈ ললোহেতেন তেতিয়া হলে চাগে মই ইয়ালে অহাৰ কথা নেভাবিলোহেতেন গতিকে এনেকুৱা খলাবমা বিলাক থাকে মই এইটো ঠিক কেৰিয়াৰ সম্পৰ্কে কোৱা নাই কিন্তু এইটো এটা জেনাৰেল খুব সাধাৰণ কথা যে আপোনাৰ আগ্ৰহ আপোনাৰ ইচ্ছা আপোনাৰ যত্ন এইবিলাক খুব গুৰুত্বপূৰ্ণ কথা আৰু এইবিলাক কৰিলে আপোনালোকে সফল হ'ব পাৰিব বুলি মই ভাবো ইমানকে ক'লো মই এতিয়া প্ৰায় 1 ঘণ্টা কথা ক'লো গতিকে মই সামৰিছো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে প্ৰশ্নবিলাক লব পাৰো ইয়াতে মোক এটা প্ৰশ্ন সোধা হৈছে যে what are the career options after graduation in economics মই প্ৰথমেই যিবিলাক কৈছো বেংকৰ পৰীক্ষা প্ৰশাসনীয় বিষয়াৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা সেই আটাইবিলাক পৰীক্ষাই গ্ৰেজুৱেচন মানে স্নাতক মহলাৰ পৰীক্ষাৰ পিছতেই পৰীক্ষাবোৰ দিব পাৰি আৰু সেইবোৰ ল'ব পাৰি আৰু তাৰ বাহিৰে
বেংকৰ চাকৰি এইবিলাক বহু ধৰণৰ চাকৰি থাকে গ্ৰেজুৱেশ্যনৰ পিছত কিন্তু মই ভাবো যে যিখন আজিৰ আধুনিক যিখন বজাৰ সেইখনত কৰিবৰ কাৰণে এই পাঠ্যক্ৰমৰ পঢ়াখিনিৰ বাহিৰেও দুই এটা অতিৰিক্ত কিছুমান আমাৰ দক্ষতাৰ দৰকাৰ আৰু সেই দক্ষতা বুলি কওঁতে মই ইতিমধ্যে তিনিটা দক্ষতাৰ কথা কৈছোৱেই আৰু এটা মোক প্ৰশ্ন সোধা হৈছে সিদ্ধান্ত লবলৈ কি কি কথাত গুৰুত্ব দিব লাগে সেইটো ঠিক এটা সাধাৰণ কোনো তেনেকুৱা নিয়ম নাই সিদ্ধান্তবিলাক এটা কি সিদ্ধান্তৰ কথা সেইটো কথা যদি অৰ্থনৈতিক সিদ্ধান্তৰ কথা হয় অৰ্থনৈতিক সিদ্ধান্ত লওঁতে সাধাৰণতে আমি কওঁ যে আমাৰ যিবিলাক কষ্ট আৰু বেনিফিট এনালিসিস এটা কৰিব লাগে যে এটা সিদ্ধান্ত লোৱাৰ ফলত আমাৰ যিখিনি লাভ হয় আৰু আমাৰ সেই সিদ্ধান্তটো লোৱাৰ ফলত আমাৰ যিখিনি ব্যয় হয় যদি আমাৰ লাভটো যদি আমাৰ ব্যয়তকৈ বেছি হয় তেতিয়া হলে আমি সেই সিদ্ধান্তটো ল'ব পাৰো আনহাতে যদি আমাৰ ব্যয়টো বেছি লাভটো কম তেতিয়া হলে আমি সেই সিদ্ধান্তটো ল'ব নালাগে সেইটো এটা অৰ্থনীতি এটা সাধাৰণ মানে কেনেকৈ আমি সিদ্ধান্ত লোৱাৰ কথা এতিয়া হেবিলাক আপুনি জীৱনৰ বেলেগ বেলেগ ক্ষেত্ৰত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে Suhail Firdose সুধিছে যে do we need to learn computer programming to become successful in economics field মই কওঁ যে এইটো এটা গুৰুত্বপূৰ্ণ দক্ষতা হ'ব যদি কম্পিউটাৰ প্ৰগ্ৰামিং অলপ শিকা হয় মানে খুব এজন কম্পিউটাৰ প্ৰফেশনালৰ নিচিনা হয়তো প্ৰগ্ৰামিং স্কিল নাথাকিলেও হ'ব কিন্তু বেসিক কিছুমান স্কিল কম্পিউটাৰ প্ৰগ্ৰামিং মানে এতিয়াৰ যেটো পৰিস্থিতি এতিয়াৰ যিখন বজাৰ অৰ্থনীতিৰ ছাত্ৰৰ কাৰণে এটো কেনেকুৱা বিলাক কম্পিউটাৰ স্কিল লাগে যেনে এই ডেটা এনালিটিক্সত যিবিলাক ব্যৱহাৰ কৰা হয় পাইথন প্ৰগ্ৰামিং আৰৰ প্ৰগ্ৰামিং এনেকুৱা যিবিলাক হয় মানে ডেটা এনালিসিস কৰিবৰ কাৰণে যিবিলাক কোড লিখিব লগা হয় এইখিনি জনাটো মোৰ কাৰণে মই ভাবো যে এইখিনি ন্যূনতম এইখিনি জ্ঞান বা এইখিনি দক্ষতা থাকিব লাগে আৰু আজিকালি যিবিলাক PhD প্ৰগ্ৰাম হৈছে ইকনমিক্সৰ যিবিলাক গৱেষণাৰ পাঠ্যক্ৰমত আজিকালি সাধাৰণতে বিশ্ববিদ্যালয়বিলাকে বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত যিবিলাক এপ্লিকেন্ট বা যিবিলাক আবেদনকাৰীৰ এনেকুৱা কম্পিউটাৰৰ স্কিল থাকে প্ৰগ্ৰামিং স্কিল অলপ থাকে সেইবিলাকক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে গতিকে হেতু এক ধৰণৰ মানে কথা আমি বিবেচনা কৰা দৰকাৰ মই ভাবিছো আৰু সাগে মই ইয়াতে আৰু প্ৰশ্ন দেখা নাই আশা কৰিছো আপোনালোক আজি যিখিনি কথা কোৱাৰ মই সুবিধা পালো এই কথাখিনিয়ে হয়তো কিছু ভবাই তুলিব কিছু নতুন কথা হয়তো আপোনালোকে নতুন কথা কিছু হয়তো গম পালে অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰাৰ বহুত সুবিধা আছে মই ভাবো আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে কি এতিয়া মোক যদি সুধে মই অৰ্থনীতি বিজ্ঞান হে উচ্চতৰ মাধ্যমিক খণ্ডতে পঢ়িবলৈ লৈছিলো গতিকে 85 জনৰ পৰা এতিয়ালৈকে মই 35 বছৰ অৰ্থনীতি বিজ্ঞান শিকিলো এতিয়া যদি মোক আপুনি কয় অৰ্থনীতি বিজ্ঞানে মোক কি দিলে বুলি সুধিলে মই যিকোনো এটা বিষয় বা যিকোনো এটা সমস্যা যিকোনো এটা কথা মই যেতিয়া দেখো সমাজত দেখো তেতিয়া মই এটো এটা মোৰ চিন্তা কৰাৰ ৱে অফ থিংকিং অৰ্থনীতি বিজ্ঞান মোৰ কাৰণে হেতু আপুনি অৰ্থনীতি বিজ্ঞানৰ কিবা এটা খুব স্পেসিফিক কথা যদি হুদে মই হয়তো পটকে কৈ দিব নোৱাৰিব পাৰো মোৰ মনত নাথাকিব পাৰে কিবা এটা খুব স্পেসিফিক হৰু কোনবাই কিবা এটা তত্ত্ব উদ্ভাৱন কৰিছিল হেতু কথা হয়তো মই কৈ দিব নোৱাৰো অৰ্থনীতিৰ পৰিসৰটো ইমান বেছি কিছুমান মই মনিটাৰী ইকনমিক্স পঢ়ুৱাও বা অধ্যয়ন কৰো গতিকে মই লেবাৰ ইকনমিক্সত ঘটি থকা কিছুমান কথা ইন্টাৰনেশনাল ইকনমিক্সত ঘটি থকা বিহেভিয়াৰেল ইকনমিক্সত ঘটি থকা কিছুমান কথা মই নেজানো গতিকে মোক যদি সুধে মই অধ্যাপক হলেও মই কথাটো নেজানো হেতু মই স্বীকাৰ কৰো কিন্তু মই ভাবো যে হেতু মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয় আৰু হেতু বহুত মানুহৰ কাৰণে যিবিলাকে অৰ্থনীতিটো অধ্যয়ন কৰে বা অৰ্থনীতিবিদ বা অৰ্থনীতিৰ ছাত্ৰ হেবিলাকৰ কাৰণেও কিন্তু এই যে মোক যে এটা চিন্তা কৰাৰ
পদ্ধতিগত এটা যে ফ্ৰেমৱৰ্ক যে মোক দিছে এই যে ইটস এ ৱে অফ থিংকিং সেই কথাটো মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ আপুনি আপোনাৰ মই আৰু আমি যেহেতু সমাজ বিজ্ঞানৰ ছাত্ৰ অৰ্থনীতি বিজ্ঞান এখন এটা সমাজ বিজ্ঞান গতিকে আমি সমাজত ঘটি থকা ঘটনাবিলাক আমি সদায় পৰ্যবেক্ষণ কৰি থাকিব লাগে আৰু হেতু ৰাজনীতিৰ ঘটনাও হ'ব পাৰে বা কিয়নো এইবিলাক বস্তু আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বা কিবা আন্দোলনৰ কথাও হ'ব পাৰে বা কিবা এতিয়া কোভিড-19ৰ এইটো এটা ঘটনা ইয়াত কি হৈছে কোভিড-19 এইটো যেটো মহামাৰী চলি থকা অৱস্থাত ক'ত কি হৈ আছে সমাজত কি বিলাক কথা হৈছে মানুহৰ মানসিক কষ্ট শাৰীৰিক কষ্ট কিমান হৈছে এই কথাবিলাক পৰ্যবেক্ষণ কৰি থকাটো আমাৰ কাৰণে খুব দৰকাৰ তেতিয়াহে আমাৰ যেটো চিন্তাৰ কৰাৰ শক্তি হেতু উৎকৰ্ষ হ'ব আৰু এইটো হলেহে আমি আসলতে সকলো ক্ষেত্ৰতে আমি ভাবু যে সফলতা লাভ কৰিব পাৰিম আৰু হেতু অৰ্থনীতি বিজ্ঞানৰ আটাইতকৈ ডাঙৰ অৱদান মই ভাবু যে কোনবাই অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিলে ভাৰতবৰ্ষৰ জিডিপি কিমান হেতু জনাতকে হেতু মই আপোনাক এতিয়া উলিয়াই দিব পাৰো মই এইটো ব্যৱহাৰ কৰি কিন্তু হেতু মই মনত ৰখাতকেও এটো গুৰুত্বপূৰ্ণ যে অৰ্থনীতিৰ বিকাশ বা কেনেকে হয় বা কি কৰিলে হ'ব পাৰে সেই কথাটো চিন্তা কৰাটোহে মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথা গতিকে মই ভাবু যে এই যেটো পদ্ধতিগতভাৱে চিন্তা কৰাৰ যেটো দক্ষতা হেতু যদি অৰ্থনীতি বিজ্ঞান পঢ়ি আহৰণ কৰিব পাৰে there is no limit আপোনালোকে যিকোনো বৃত্তি গ্ৰহণ কৰিব আৰু মই আমেৰিকা যুক্তৰাষ্ট্ৰত কিছুমান বৰ অদ্ভুত বস্তু দেখা পাওঁ কেতিয়াবা দেখো যে এজন ডেটা সাইন্টিষ্ট কি পঢ়িছিলে তেওঁলোকে মানে স্নাতক মহলাত তেওঁলোকে বোলে মিউজিক পঢ়িছিলে তেওঁলোকে বোলে ইংৰাজী সাহিত্য পঢ়িছিলে ইংৰাজী সাহিত্য পঢ়ি পেলাই কেনেকে ডেটা সাইন্টিষ্ট হ'ল মানে ডেটা এনালিসিস কৰে গতিকে তেনেকুৱা ঘটনাও ঘটে কিয় হ'ব পাৰিলে কাৰণ এই যেটো পদ্ধতিগতভাৱে কৰা চিন্তা তেওঁ যদিও ইংৰাজী সাহিত্য পঢ়িছিলে হেতু তেওঁ সেই অৱস্থাত বা তাৰ পিছত তেওঁ আহৰণ কৰিলে গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কাৰণ গোইং ফৰৱাৰ্ড আৰু প্ৰযুক্তিৰ যেনেকে বিকাশ হৈছে প্ৰযুক্তিৰ বিকাশৰ ফলত আমাৰ কিছুমান চাকৰি এতিয়া নোহোৱা হৈ আহি আছে এইবিলাক মেচিনে কৰা আৰম্ভ কৰিছে এতিয়া যেতিয়া ধৰক আপুনি যদি বেংকৰ টেলাৰৰ চাকৰি কৰিম বুলি ভাবি আছে যে মই বেংকত সোমাম মই পেলাই এই টকা পইচা গন্তি কৰা কোনবাই যদি টকা জমা দিয়ে হেতু লোৱা আকৌ টকা কোনবাই যদি উলিয়াই হেতু দিয়া সেই মানুহজন সেই কৰ্মচাৰীজন যদি মই হ'ম বুলি ভাবিছে সেই চাকৰিবোৰ বহুত বেছি দিন নাথাকে কাৰণ হেবোৰ মেচিনে কৰিব পৰা হৈ গৈছে বা আপুনি যদি ভাবিছে মই ট্ৰেভেল এজেন্সি খুলিম তেতিয়া ট্ৰেভেল এজেন্সি আজিকালি মানুহে নিজেই ঘৰতে বহি পেলাই টিকেট কৰিব পাৰে ঘৰতে বহি হোটেল বুক কৰিব পাৰে ঘৰতে বহি টুৰ এৰেঞ্জ কৰিব পাৰে গতিকে এতিয়া ট্ৰেভেল এজেন্সি বিজনেছটোৰ কথা যদি আপুনি ভাবি আছে আপুনি বহুত পিছুৱাই আছে গতিকে সেইবিলাকত কি সেইবিলাক ৰুটিন কাম কিছুমান ৰুটিন কাম বিলাক লাহে লাহে নোহোৱা হৈ আহি আছে গতিকে আপুনি যদি ভাবিছে পৰৱৰ্তী 30 25 35 40 বছৰত মই কি কৰিম তেতিয়া হলে আপোনাৰ এই দক্ষতাটো আহৰণ কৰা খুব গুৰুত্বপূৰ্ণ যে আমি বস্তুবিলাক যিবিলাক পাই থাকো তথ্যবিলাক পাই থাকো জ্ঞান বিলাক পাই থাকো সেইবিলাক আমি কিমান পদ্ধতিগতভাৱে ভাবি পেলাই নতুন বস্তু কিবা এটা উলিয়াব পাৰো যেটো মেচিনে কৰিব নোৱাৰে গতিকে সেই কথাটো যদি আপুনি মনত ৰাখে বাকিবিলাক কথা মোৰ বুধেৰে নিজে হ'ব ভাল লাগিল আপোনালোকক লগ পাই পেলাই আৰু মোক এইখিনি সুবিধা দিয়াৰ কাৰণে ক'বলে মই ৰিভাৰ বা কেৰিয়াৰক ধন্যবাদ জনাইছো আজাৰক ধন্যবাদ জনাইছো এইখিনি কাম তেওঁলোকে কৰি থকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বিলাক কলেজ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী বিলাকক এইখিনি সুবিধা দিয়াৰ কাৰণে তেওঁলোকক মই অন্তৰ কৃতজ্ঞতা জনাইছো ধন্যবাদ আৰু আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে মই এইখিনিতে আৰু এখাৰ কথা ক'ব খুজিছো যে আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে প্ৰশ্ন থাকিলে মই সাধাৰণতে অসমলৈ খুব সঘনে গৈ থাকো এবাৰ এই মহামাৰীৰ কালত যাব পৰা নাই সাধাৰণতে মই বছৰকত দুবাৰ মানকে যাওঁ 5-6 মাহৰ মূৰে গৈ থাকো মই বহুত দিন অসমত থাকো গতিকে আপোনালোকে মোক লগ পাব কথা পাতিব আৰু কিবা প্ৰশ্ন থাকিলে ইমেইল যোগে প্ৰশ্ন মানে বা ফেসবুকৰ মেসেঞ্জাৰত প্ৰশ্ন মই হোৱাটছআপত নাই হোৱাটছআপটো মই ব্যৱহাৰ নকৰো
কিন্তু বাকি এই বিভিন্ন ধৰণে আৰু মোক আপুনি গুগল কৰিলে মোৰ ৱেব পেজ আছে ৱেব পেজত মোৰ ইমেইল এড্ৰেছ পাব মই ইয়াত নিদিলেও মানে ইমেইল এড্ৰেছটো খুব বেছি উলিয়াবলৈ অসুবিধা নহয় বা মেছেঞ্জাৰত মেছেজ দিলেও পাব গতিকে আপোনালোক আটাইৰে ভাল হওক সকলোৱে কুশলে থাকক সকলোৱে নিৰাপদে থাকক তাকে কামনা কৰিছো আপোনালোকৰ ভাল হওক ভৱিষ্যত ভাল হওক তাকে কামনা কৰি ধন্যবাদ জনাই মই সামৰিছো ধন্যবাদ